হাই গাইজ, মই কমলি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চিটি চেণ্টাৰ মললৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাম কেনেকুৱা লাগে। বহুত বেছি ভাল লাগে ইয়ালৈ আহিলে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। গুৱাহাটীত মানে যিসকলে নাজানে সেইসকলক কৈছোঁ, মানে জুই ৰোডৰ ওচৰতে ইয়াত আৰু বহুত বেছি ডাঙৰ এৰিয়া হয়। মানে দেখিছে আপোনালোকে ওপৰতো বহুত আছে আৰু বহুত বেছি ডাঙৰ এৰিয়া ঘূৰিবৰ বাবে বহুত ভাগৰ লাগে। বহুত বেছিয়ে ডাঙৰ হয়। যিসকলে অহা নাই সকলে আহিলে নিশ্চয় গম পাব। বাকী এইবিলাক মল যদিও ইয়াত মানে এইবিলাক দোকানবিলাক দেখিছে যে মানে এক্সট্ৰা হৈ থাকে। কিছুমান জেগাত মানে ধৰি লওক আপোনালোকে শাৰী পাতিব লাগে, ইয়াত নালাগে, সেইটো চিষ্টেম নাই। ডাইৰেক্ট বস্তুটো লৈ দোকানত মানে পইচাটো দিলেই হ'ল। সেইবাবে বৰিং নালাগে। কিছুমান মই বহুত বেয়া পাওঁ, বিগ বাজাৰ যেনেকুৱা বিশাল মাৰ্কেট, এইবিলাক ইমান এটা ঠিক নাপাওঁ। পুতলাটো দেখিছেনে, ইমান ধুনীয়া লাগিছে আৰু বহুত বেছি ডাঙৰ। পাই বহুত বেছি ভাল পাইছে চাই ছোৱালীজনীয়ে। চাই থাকক আপোনালোকে ভিডিঅ'তে সকলোৱে, বহুত বেছি ভাল লাগে আৰু দেখুৱাইছোঁ আপোনালোকক মই। হাজবেণ্ডক মোবাইলটো দিব দিছোঁ আৰু মই আৰু তাই কৰি আছিলোঁ। তাই ওপৰত যোৱা চিৰিবিলাক যে দেখিছে, কাৰেণ্টত দিয়া, তাত যাব বিচাৰিছে। এনেক'লেতো তাতে যাব লাগিব। লিফ্ট আছে, মই নাযাওঁ, ইয়াতে যাম। চাই থাকিব ভিডিঅ'টো শেষলৈ। ইয়াত ওপৰত আহিছোঁ। এইবিলাক দোকান এক্সট্ৰাকৈ থাকে, মানে তাৰ মলতে থাকে, কিন্তু অকলকৈ মানে এক্সট্ৰাকৈ থাকে। যিসকলক দেখা নাই সেইসকলকেই কৈছোঁ, দেখা সকলক কোৱা নাই, কিন্তু নহ'লে ভাবিব পাৰি কিছুমানে বেলেগ কয়। ইমান ধুনীয়া লাগিছে এইখিনি বস্তু, বিশ্বাস কৰিবনে মোৰ গোটেইখিনি লৈ যাব মন গৈছে, কিন্তু বহুত বেছি পইচা হয় দাম। মানে এইটোৰ দাম 400 কৈছে না 300 ক'লে পাহৰিলোঁ, কিবা ইমান দাম লাগে। ইমান ধুনীয়া, তাৰমানে কি ক'ম মই, মানে ভাষা নাই আৰু ক'বলৈ। বহুত বেছিয়ে ভাল লাগিছে। এতিয়া ওপৰত গৈ আছোঁ। হাজবেণ্ড আৰু তাই নামিলে। আৰু বহুত ওপৰত আছে। আমি মানে ছেকেণ্ড ফ্ল'ৰতে আহিছোঁ। ভাগৰ লাগে, কিন্তু বহুত বেছি ভাগৰ লাগে, কাৰণ বহুত বেছি ডাঙৰ এৰিয়া হয়। মানে গোটেইখিনি ঘূৰিব সম্ভৱ নহয়। যাম বুলি ভাবিছিলোঁ মানে আজি পাৰ্কলৈ, কিন্তু পাছত ভাবিলোঁ বোলে ইয়ালৈ এবাৰ আহোঁ। বস্তুবিলাকৰ দাম বহুত বেছি হয়। আমাৰ নিচিনা মানুহবোৰ ইমান মানে সক্ষম নাই এইবিলাক কিনিবৰ বাবে, কিন্তু এনেই আহিছোঁ চাবলৈ। আৰু যিখিনি পাৰোঁ সৰু সুৰা বস্তু, মানে মোৰ ধৰি লওক মানে আৰু ষ্টাইল কৰা বস্তু এনেকুৱা কিছুমান অলপ কিনিম বুলি ভাবিছোঁ। আৰু এইবিলাক দোকান অলপ ভাগৰ লাগিছে, মানে জিৰালোঁ অলপ। ভাগৰ লাগে বহুত বেছি। এয়া ছোৱালী, হাজবেণ্ড। বহুত বেলেগ বেলেগ ডিজাইনৰ পপকৰ্ণ আছে, ইমান ধুনীয়া লাগিছে। দামটো বহুত বেছি হয় কিন্তু ইয়াৰে এই পপকৰ্ণবিলাকৰ। মই এক পেকেট এনে লৈছোঁ, মানে ঘৰত খাবৰ বাবে 150 টকা লৈছে। বেছি নাথাকে, একদম মানে অলপ আছে। 10 টকা পেকেট এটাত যিমান পায় বজাৰত মানে কিনাৰ, সেইখিনি মানে পায়। ছোৱালীয়ে এটা ডাঙৰ খাব ধৰিছিল, মানে টেষ্টটো অলপ বেলেগ লাগে না যিমানখিনি নহ'লেও। আৰু এইবিলাক বস্তু বহুত বেছি ধুনীয়া লাগিছে। বাহিৰৰ পৰা আপোনাৰ মানে ভিতৰত সোমোৱা নাই, ভিতৰত সোমালে বহুত সময় লাগিব। চাবলৈ কিবা এটা ভাল লাগে এইবিলাক বস্তু ন। সৰু বাচ্ছাৰ বস্তু আছে ইয়াতে, আৰু বাকী কিছুমান কাপোৰ, জোতা, এনেকুৱা বস্তু সকলোখিনিয়ে পোৱা যায়। বস্তুবিলাকৰ দামটো বহুত বেছি হয়, আৰু ব্ৰেণ্ডবিলাক নিশ্চয় ভাল, সেইবাবে দামবিলাকো বেলেগ হয়। আৰু ঘৰ আহি পালোঁ এতিয়া মই আজি বাটাৰ পনীৰ মছলা মানে এনেকৈ বনাম, আৰু তাত মই মটৰো দিম, মানে বাটাৰ পনীৰ বনাম। আৰু বাকী চব মানে গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। আৰু সকলোৱেতো জানেই কেনেকৈ বনাব লাগে। এইখিনি মই মিক্সিত মাৰি লৈছোঁ, পিঁয়াজ, জলকীয়া এইবিলাক যি লাগে আৰু গোটেইখিনি। চাই থাকিব ভিডিঅ'টো সকলোৱে আপোনালোকে। প্ৰথমে মই ৰিফাইন তেল দিছিলোঁ 1 চামুচ, তাৰপিছত মই বাটাৰ দি দিছোঁ। কিন্তু বাটাৰ বহুতকে দেখিছোঁ ইমান কম বেছি ব্যৱহাৰ কৰে, তাৰমানে কিন্তু মই বহুত ব্যৱহাৰ কৰিছোঁ, বেছিকৈ দিছোঁ।
মই মানে কিছু মানে তাৰমানে 3 ভাগৰ 1 ভাগ দিয়ে যেন মই তাত 2 ভাগ দিছোঁ আৰু বেছিকৈ তাৰমানে বাটাৰখিনি আৰু গলিব আছে বহুত হ'ব তাৰপিছত আৰু মই দিম যেতিয়া মই বনাম মানে শেষ হ'ব আৰু এতিয়া পিঁয়াজখিনি আৰু কেঁচা জলকীয়া এইখিনি দিম মই ভালদৰে লৰাই থাকিম তাৰপিছত মই বিলাহীখিনি দি দিম আপোনালোকে চাই থাকিব আৰু এতিয়া বিলাহীখিনি মই দি দিম পিচি লোৱা বিলাহীখিনি দি দিম তাৰপিছত মই মছলাখিনি ইয়াত দি দিম যিখিনি মানে ভাজা যাব সেইখিনি তাৰপিছত দি দিম আৰু এইখিনি ভালদৰে ভজা গৈছে এতিয়া মই মানে ইয়াত মছলাখিনি দি দিম অলপ মছলা দিছোঁ মই আৰু বাকীখিনি মই দি দিম যিমানখিনি সকলোকে লাগে মানে ইমান অনুযায়ী দিলে হ'ল আৰু সকলোৱে ৰান্ধিব জানে কেনেকৈ ৰান্ধিব লাগে সকলোৰে চিষ্টেমটো বহুত বেলেগ বেলেগ হয় বাকী যিখিনি আছিলে সেইখিনি দি দিলোঁ এতিয়া ছোৱালীয়ে কান্দিছিল সেইবাবে দেখুৱাব নোৱাৰিলোঁ আৰু শেষত মানে দেখুৱাইছোঁ কিন্তু আপোনাৰ কালাৰটো কেনেকুৱা দেখিছে নাজানো ইয়াত সঁচাকৈ কিন্তু বহুত বেছি ৰঙচুৱা হৈছে কালাৰটো ইয়াত অলপ বেলেগ উঠিছে মই গম পাইছোঁ কিন্তু বহুত ধুনীয়া আৰু টেষ্ট কৰি চাইছোঁৱে মই এনেও অলপ কাৰণ চাবই লাগে সেইটো বহুত টেষ্টি হৈছে খাবলৈ আৰু এতিয়া ভাত খাম আজিলৈ আহিছোঁ তেতিয়াহ'লে যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব